ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 8.3 ত্ৰিকোণমিতি কিছুমান অংক কৰি দিম আৰু অংকনৰ প্ৰথম 1 নম্বৰ দিয়া আছে মান নিৰ্ণয় কৰা 1 নম্বৰ দিয়া আছে 1 দিয়া আছে sin 80 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী নাম্বাৰ 2 দিয়া আছে tan 26 ডিগ্ৰী ডিভাইডেড বাই cos 64 ডিগ্ৰী নাম্বাৰ 3 দিয়া আছে cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকল চোৱা এইখিনিতে এই যিখিনি ত্ৰিকোণমিতিৰ অনুপাত বা মান নিৰ্ণয় কৰিবলৈ দিছে এইখিনি কৰাৰ আগতে মই কিছুমান ইয়াত অভেদ লিখি দিম অভেদখিনি মনোযোগ দি চোৱা sin 90 ডিগ্ৰী minus a equal to cos n cos 90 degree minus a equal to sin n tan 90 degree minus a equal to cot n cot 90 degree minus a equal to tan n sec 90 degree minus a equal to cosec n cosec 90 degree minus a equal to sec n যদি এই অঙ্কখিনি কৰাৰ আগতে আমি এই অভেদখিনি জনাটো অত্যন্ত দৰকাৰ মই প্ৰথমতে 1 নম্বৰ অঙ্কটো কৰি দি আছো ইয়াত দিয়া আছে sin 18 degree divided by cos 72 degree এটো মই এনেকৈ লিখিব পাৰো sin 18 degree divided by cos 90 degree minus 18 degree এতিয়া sin 18 degree divided by cos 90 degree minus 18 degree equal to cos 90 degree minus a equal to sin a যেটো আছে আমি এই সূত্ৰটো প্ৰয়োগ কৰিব পাৰো এতিয়া মই ইয়াত লিখিব পাৰো sin 18 degree গতিকে এইটো আৰু এইটো কেনসেল হল অফ আৰু হৰ কেনসেল যাব এটা কি অকল 1 ঠিক তেনেকে নাম্বার 2 টো যদি কৰো এটো নাম্বার 1 এটো নাম্বার 2 tan 26 degree divided by cot 64 degree equal to tan 26 degree divided by cot 90 degree minus ইয়াত 64 মানটোৰ যাতে কোনো পৰিৱৰ্তন নহয় আমি এনেকৈ সংখ্যাখিনি বহুৱাম বা মান নিৰ্ণয় কৰিবৰ কাৰণে যিখিনি সংখ্যা ব্যৱহাৰ কৰিম বা ইয়াত দিয়া আছে ইয়াত কিন্তু এই cot যেটো 64 ডিগ্ৰী আছে এটো মানৰ কোনো পৰিৱৰ্তন হ'ব নোৱাৰিব cot 90 degree minus 26 degree equal to 64 degree হ'ব আমরা এখানে লিখে পারো tan 26 degree divided by cot 90 degree minus 26 degree equal to cot 90 degree minus a equal to tan a গতিকে মই ইয়াত লিখিব পাৰো tan 26 degree গতিকে এইটো tan 26 degree এইটো tan 26 degree কেনসেল গল ইয়াতে গেল 1 এটা মই 3 নম্বৰ অঙ্কটো কৰিম ইয়াত দিয়া আছে cos 48 degree minus sin 42 degree এটো এতিয়া cos টো যদি মই লিখো cos 90 degree minus 42 degree এটা 90 degree পৰা 42 গুছি গলে 48 থাকিব আমি এটো হিসাব কৰি চাই লম 90 পৰা 42 গুছি গল 8 ইয়াত আছে 8 হৈ গলে 48 degree থাকে আছে minus sin 42 degree equal to cos 90 degree minus 42 degree means cos sin 42 degree minus sin 42 degree equal to এটো প্লাস মাইনাস এটো ক্যান্সেল যাব ইয়া থাকিব 0 তো 3 নম্বৰ आंसर যেটো এটো পালো আমি cos 48 degree minus sin 42 degree equal to 0 এটা 4 নম্বৰ অঙ্কটো দিয়া আছে cosec 31 degree minus sec 59 degree এটো এতিয়া মই লিখিব পাৰো cosec 90 degree minus 59 degree minus sec 59 degree
cosec 90 ডিগ্ৰী minus 59 ডিগ্ৰী equal to 90 ডিগ্ৰীৰ পৰা 59 গুচি গ'লে 31 থাকিব গতিকে cosec 31 ৰ কোনো ইয়াত পৰিৱৰ্তন হোৱা নাই ভ্যালুটো একই আছে গতিকে এই গুটিখিনিৰ পৰিৱৰ্তে মই লিখিব পাৰো sec 59 ডিগ্ৰী minus sec 59 ডিগ্ৰী এটো মাইনাসৰ আৰু এটো প্লাসৰ sec 59 ডিগ্ৰী কেনসেল কৰি ইয়াত থাকিব 0 এটা ছাত্রছাত্রীসকল মই তোমালোকক 1 ৰ 5 নম্বৰ অংকটো কৰি দি আছো ইয়াত দি আছে sin 35 ডিগ্ৰী into sin 55 ডিগ্ৰী minus cos 35 ডিগ্ৰী into cos 55 ডিগ্ৰী এতিয়া মই লিখিম sin ৰ ঠাইত লিখিম sin 35 ডিগ্ৰী ঠাইত লিখিম 90 ডিগ্ৰী minus 55 ডিগ্ৰী ইয়াত 35 ৰ কোনো পৰিৱৰ্তন হোৱা নাই 90 ৰ পৰা 55 গুচি গ'ল 35 থাকিব গতিকে এটো sin 35 আছে ইয়াত into sin 55 ডিগ্ৰী মাইনাস এই cos ৰ ঠাইত মই লিখিম cos 90 ডিগ্ৰী minus 55 ডিগ্ৰী এতিয়া cos 35 ভ্যালু ইয়াতো যিমান আছে ইয়াতো তিমানই আছে into cos 55 ডিগ্ৰী এতিয়া sin 90 ডিগ্ৰী minus 55 ইকুয়াল টু লিখিম cos 55 ডিগ্ৰী into sin 55 ডিগ্ৰী minus এই cos 90 ডিগ্ৰী minus 55 ৰ পৰিৱৰ্তে লিখিম মই sin 55 ডিগ্ৰী into cos 55 ডিগ্ৰী এতিয়া ছাত্রছাত্রীসকল চোৱা ইয়াত cos 55 ডিগ্ৰী আছে ইয়াতো cos 55 ডিগ্ৰী আছে ইয়াত sin 55 ডিগ্ৰী আছে ইয়াতো sin 55 ডিগ্ৰী আছে অৰ্থাৎ এইটো সংখ্যা আৰু এইটো সংখ্যা বা ৰাহি একেটাই ইয়াত অকল ইফালে আৰু ইফালে হৈ পূৰণ হৈ আছে গতিকে মই এইটো আৰু এইটো যেহেতু ইয়াত মাইনাস চিহ্ন আছে এইটো প্লাসৰ আছে এইটো মাইনাসৰ আছে মই কেনসেল কৰি দিছো গতিকে ইয়াত থাকিব 0